যিবিলাক NDP ভাই বন্ধুসকল আছে তেখেতসকলে দেখোন সেই সময়ত হাগ্ৰামাৰ আমলত জংগলত থাকি পেলাই অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে। আজি যিবিলাকে চৰকাৰ চলায় শান্তিৰ গুণগান গাই আছে, ঢোল বজাই আছে, তেওঁলোকে না নিজে দেখোন কিছুমানে গণতান্ত্ৰিকভাৱে পৃথক ৰাজ্যৰ আন্দোলন কৰিছিলে। ডেইলি বন্ধ, মাছ ৰেলী, ৰাস্তা ৰোকো, ৰেল ৰোকো, হাংগাৰ ষ্ট্ৰাইক, নানান ধৰণৰ এই আন্দোলনৰ জোৰদাৰ এটা কাৰ্যসূচী লৈ পেলাই তেওঁলোকে গোটেই BTCখন উত্তাল কৰি ৰাখিছিলে, উত্তপ্ত কৰি ৰাখিছিলে। আৰু এই যুদ্ধ হৈ থকা সময়ত হাগ্ৰামাৰ চৰকাৰ যুদ্ধ কিন্তু হাগ্ৰামা কৰা নাই। হাগ্ৰামাই শাসনহে চলাইছিলে, ৰাইজৰ হৈ কামহে কৰিছিলে। আজিৰ দিনত যদি শান্তি আহিছে, তেওঁলোকৰ দিনত অহাটো তেওঁলোকে ক'লে নহ'ব। কিন্তু এটা কথা পাহৰিব নালাগে যে NDPৰ লগত চুক্তি কৰি, এপছৰ লগত চুক্তি কৰি তেখেতসকলক অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰাই আনাত, সমাজৰ মূল সুঁতিলৈ ঘূৰি আনাত হাগ্ৰামা মহিলাৰীৰো 100% ইনিচিয়েটিভ আছে। 17 বছৰত যেতিয়া চৰকাৰ চলাইছিলে, এইটো আচলতে 17 বছৰ নহয়, মাত্ৰ 15টা বছৰহে। 2টা বছৰটো এইটো ইন্টাৰিম কাউন্সিল আছিলে, এইটো আমি মানে ধৰাটো ঠিক নহয়। 15টা বছৰ চৰকাৰ যেতিয়া আমি চলাইছিলো BPF দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত, সেই সময়ত বড়োলেণ্ড ভূমিত কি আছিলে তাত ক'বলৈ গ'লে এতিয়া আজি যিবিলাকে চৰকাৰ চলায় শান্তিৰ গুণগান গাই আছে, ঢোল বজাই আছে, তেওঁলোকে না নিজে দেখোন কিছুমানে গণতান্ত্ৰিকভাৱে পৃথক ৰাজ্যৰ আন্দোলন কৰিছিলে। ডেইলি বন্ধ, মাছ ৰেলী, ৰাস্তা ৰোকো, ৰেল ৰোকো, হাংগাৰ ষ্ট্ৰাইক, নানান ধৰণৰ এই আন্দোলনৰ জোৰদাৰ এটা কাৰ্যসূচী লৈ পেলাই তেওঁলোকে গোটেই BTCখন উত্তাল কৰি ৰাখিছিলে, উত্তপ্ত কৰি ৰাখিছিলে। আৰু তেওঁলোকৰ লগতে থকা আমাৰ যিবিলাক NDP ভাই বন্ধুসকল আছে তেখেতসকলে দেখোন সেই সময়ত হাগ্ৰামাৰ আমলত জংগলত থাকি পেলাই অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে। আৰু এই যুদ্ধ হৈ থকা সময়ত হাগ্ৰামাৰ চৰকাৰ যুদ্ধ কিন্তু হাগ্ৰামা কৰা নাই। হাগ্ৰামাই শাসনহে চলাইছিলে, ৰাইজৰ হৈ কামহে কৰিছিলে, উন্নয়নৰ কাৰণে কামহে কৰিছিলে। কিন্তু তেখেতে উন্নয়নৰ কাম কাজ কৰি থকা সময়ত, শান্তি প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰক্ৰিয়া লৈ তেখেতে কাম কৰি থকা সময়ত তেওঁলোকে কিছুমানে জংগলৰ হাতিয়াৰ লৈ, কিছুমানে গণতান্ত্ৰিকভাৱে ৰাইজৰ মাজত আমাৰ মানে ইয়াত থাকি পেলাই যিটো আন্দোলন কৰিলে, যিটো সংগ্ৰাম কৰিলে, ইয়াৰ দ্বাৰা দি পৰিস্থিতি এটা উত্তপ্ত পৰিস্থিতি সেই সময়ত আছিলে, ভয়াৱহ এটা পৰিস্থিতি সেই সময়ত হৈছিলে, যাৰ কাৰণে শান্তি হয়তোবা ক'তবা নহয় ক'তবা বিনষ্ট মানে ঘটিছিল, ক'তবা নহয় ক'তবা শান্তি ভংগ হৈছিল। আৰু এই শান্তি ভংগ হোৱাটো আন্দোলনৰ লগত জড়িত, আন্দোলন থকাৰ কাৰণে এই শান্তি ভংগ এইটো হৈছিলে। এতিয়া আন্দোলনকাৰীসকলে যিহেতু সেই সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাবিলাকে আন্দোলনটো পৰিসমাপ্তি ঘটাই চুক্তি স্বাক্ষৰ কৰি পেলাই তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি আহি পেলাই আন্দোলনটো চিৰস্থায়ী তেওঁলোকে প্ৰত্যাহাৰ কৰি পেলাই যদি কমপ্লিটলি আন্দোলন নাইকিয়া হৈ যায়, এই অঞ্চলতনো আৰু কি আৰু অশান্তি হ'ব? এই অঞ্চলত কেনেকে আৰু অশান্তি কোনে সৃষ্টি কৰিব? অশান্তি সৃষ্টি কৰাবিলাকে যদি মূল সুঁতিলৈ শান্তিৰ পথলৈ যদি ঘূৰি আহে তেতিয়াতো শান্তি অট'মেটিক হ'বই। অশান্তি কৰাবিলাকে নাই যিহেতু অশান্তি নহ'বই। হাগ্ৰামা মহিলাৰীয়ে যেতিয়া শাসন চলাইছিলে তেতিয়া কোন আছিলে? খেলো আছিলে, খবৰাও আছিলে, বিৰছা কমাণ্ডো ফৰ্চও আছিলে, কোনোবা মানে আমাৰ আনলাও আছিলে, আপাও আছিলে। তেওঁলোকেওতো সংগ্ৰাম কৰিছিলে হাতৰ অস্ত্ৰ লৈ পেলাই। আৰু ইয়াৰ কাৰণে হাগ্ৰামাৰ এই শাসন কালত এইবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ আন্দোলন থকাৰ কাৰণে নিশ্চয় ক'তবা নহয় ক'তবা পৰিস্থিতিটো মানে গৰম আছিল, পৰিস্থিতি ভাল নাছিল। এতিয়া আন্দোলন নাই, কোনো জাতিৰ কোনো সম্প্ৰদায়ৰ মাজত এতিয়া হাতিয়াৰো নাই, হাতিয়াৰধাৰী সংগঠন নাই। অস্ত্ৰধাৰী সংগঠনবিলাকে কিবা নহয় কিবা লৈ পেলাই তেওঁলোকে সফলে হওক বিফলে হওক চুক্তি স্বাক্ষৰ কৰিছে আৰু অস্ত্ৰ সম্বৰণ কৰিছে, ঠেয়া কৰিছে, সমাজৰ মূল সুঁতিলৈ ঘূৰি আহিছে। এতিয়া আন্দোলন নাই, শান্তি ঘূৰি অহাটো স্বাভাৱিক। ইয়াৰ কাৰণে আমি আনিছো বুলি কৈ পেলাই কৃতিত্ব লোৱাৰ কি কাৰণ আছে ভাই? এখেতসকলক শান্তিৰ পথত আনাত সমাজৰ পৰাওতো ভূমিকা লৈছিলে, ৰাইজেওতো অংশগ্ৰহণ কৰিছিলে, ৰাইজেওতো সমৰ্থন কৰিছিল। এইবিলাকৰ কাৰণে শান্তি আহিছে। আৰু এই শান্তি যদি আহিছে চৰকাৰে পদক্ষেপ লোৱাৰ কাৰণে, দিল্লী চৰকাৰ, দিছপুৰ চৰকাৰে পদক্ষেপ লোৱাৰ কাৰণে কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব লাগে, আন্দোলন হৈছে, আন্দোলনকাৰী সংগঠনসমূহৰ লগত আলোচনা বিলোচনা কৰি
ইয়াৰ এটা সমাধানৰ সূত্ৰ উলিয়াব লাগিব আৰু এই সমাধানৰ সূত্ৰ উলিওৱাৰ দ্বাৰা দি এটা চুক্তি স্বাক্ষৰ কৰাৰ দ্বাৰা দি চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে গোটেই আন্দোলনকাৰীসকলক আজি অস্ত্ৰধাৰী সংগঠনেই হওক বা গণতান্ত্ৰিক সংগঠনেই হওক তেখেতসকলৰ লগত বুজাপৰা কৰি পেলাই আন্দোলনটো একেবাৰে মানে কমপ্লিটলি নাইকিয়া কৰিছে আৰু গভৰ্ণমেণ্ট হিচাপে তেওঁলোকৰ যিহেতু দায়িত্ব আছে কোনোবা জংঘলত থাকি আন্দোলন কৰাবিলাকক ঘূৰাই আনা গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন কৰা সমাপ্তি ঘটাবৰ কাৰণে আলোচনা বিলোচনা কৰাৰ দায়িত্ব লোৱাটো গভৰ্ণমেণ্টৰ দায়িত্ব কৰ্তব্য ই আমাৰ UPPL চৰকাৰৰে হওক ই কংগ্ৰেছ চৰকাৰৰে হওক কোনোবা বিজেপি চৰকাৰৰে হওক আৰু চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ এই সদিচ্ছাৰ কাৰণে পলিটিকেল ইনিচিয়েটিভটো পজিটিভলি থকাৰ কাৰণে আজি শান্তিটো ঘূৰি আহিছে ইয়াৰ কাৰণে সবে ইয়াৰ কাৰণে কৃতিত্বটো ল'ব পাৰে অকল তেওঁলোকে নহয় হাগ্ৰামও চেষ্টা চলাইছিল আলফা NDFB সবকে মূল হোটেলে ঘূৰাই আনিবৰ কাৰণে আৰু তেখেতৰ আমলত সেইটো তেওঁ কমপ্লিট কৰিব পাৰা মানে কমপ্লিট কৰিবৰ কাৰণে সুবিধা পোৱা নাছিল ঠামটো শেষ হৈ গ'ল ইয়াৰ কাৰণে আধৰুৱা হৈ গ'ল গতিকে মানে এইবিলাক মানে আজিৰ দিনত যদি শান্তি আহিছে তেওঁলোকৰ দিনত আহাটো তেওঁলোকে ক'লে নহ'ব কিন্তু এটা কথা পাহৰিব নালাগে যে NDFBৰ লগত চুক্তি কৰি এপছৰ লগত চুক্তি কৰি তেখেতসকলক অস্ত্ৰ সম্বৰণ কৰি মূল হোটেলৈ ঘূৰাই আনাত সমাজৰ মূল হোটেলৈ ঘূৰি আনাত হাগ্ৰামা মহিলাৰীৰো 100% ইনিচিয়েটিভ আছে অংশগ্ৰহণ আছে স্বয়ং হাগ্ৰামা মহিলাৰী মানে কি কয় 2020 27 জানুৱাৰী তাৰিখে চুক্তি দিয়ে স্বয়ং হাগ্ৰামা মহিলাৰীও সন্মতি প্ৰকাশ কৰি পেলাই চুক্তিত চহী কৰাৰ কাৰণেহে আজি শান্তিৰ প্ৰতিষ্ঠা হৈছে সেইটো আমি পাহৰিব নালাগে